হয়, আজি আমাৰ ইজতেমাৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনত বহুতো মানুহৰ সমাগম ইয়াত হৈছে আৰু এতিয়ালৈকে মানুহ আহি আছে। ৰাতিলৈকে মানুহ আহিব, কালি ৰাতিপুৱালৈকে মানুহ আহি থাকিব। আমাৰ ইজতেমাৰ যিটো সমূহীয়া দোৱা বা আখিৰি দোৱা যিটো, সেই দোৱাটো ইনশাআল্লাহ মঙ্গলবাৰে ৰাতিপুৱা অৰ্থাৎ 11 তাৰিখে ৰাতিপুৱা 11 বজাত অনুষ্ঠিত হ'ব আৰু সেই দোৱাত বিশ্ব শান্তিৰ কামনাৰে, ভাৰতত অসমৰ শান্তিৰ কামনাৰে এটা সমূহীয়া দোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু সেই দোৱা অনুষ্ঠিত হ'ব। যিসকল মানুহ এতিয়ালৈকে ইজতেমাস্থলীত অহা নাই, আমি সকলোকে অনুৰোধ জনাম আপোনালোকে দোৱাত আহি অংশগ্ৰহণ কৰিব। লগতে এটা কথা মনত ৰাখিব, আমাৰ ট্ৰেফিকৰ ব্যৱস্থা আছে, ট্ৰেফিকৰ নীতি নিয়ম মানি আপোনালোকে ইয়াত উপস্থিত হ'ব আৰু কচুৱা বজাৰলৈকে অহাৰ ব্যৱস্থা কৰি দিয়া হৈছে। ইতিমধ্যে আপোনালোকে এইটো গম পাইছে। কালি যিসকল আমাৰ মুখ্য অতিথিসকল আছিলে, তেখেতে আহি পেলাই তেখেতসকলে ৰাতি যিটো আমাৰ মছৱৰা হৈছে, সেই মছৱৰা মৰ্মে মঙ্গলবাৰে ৰাতিপুৱা 10 বজাৰ পৰাই অনুষ্ঠানটো আৰম্ভ হ'ব। খুব 11টা বজাত দোৱা, আখিৰি দোৱা যিটো আছে, আখিৰি দোৱা অনুষ্ঠান হ'ব। আৰু আজি আমাৰ ৰাতিপুৱা আমাৰ বিভিন্ন ট্ৰেফিক যিবিলাক আছিল আৰু পাৰ্কিং ইনচাৰ্জসকলৰ লগত যে আমাৰ বৈঠক হৈছে, আমি এতিয়া ডাইৰেক্ট ইজতেমালৈ অহাৰ ব্যৱস্থা কৰিছোঁ। কচুৱা বজাৰৰ পৰা, তিনিআলি বজাৰৰ পৰা কচুৱা বজাৰৰ যিটো ফিল্ড আছে, হায়াৰ ছেকেণ্ডেৰীৰ সন্মুখত আছে আৰু হাটলুংগা ৰোডত পাৰ্কিঙৰ ব্যৱস্থা হৈছে। ইজতেমাস্থলীত ডাইৰেক্ট আহিব পৰা ব্যৱস্থা আছে। গতিকে যিসকল ব্যক্তি আজি আহি আছে ইজতেমালৈ, তেওঁলোকে তিনিআলি বজাৰৰ পৰা আৰু বগৰীতলা ৰাস্তা দি, দুইটা ৰাস্তা দি ডাইৰেক্ট আহি পেলাই ইজতেমাস্থলীলৈ সোমাব পাৰিব। কচুৱা বজাৰ ফিল্ডত গাড়ী থৈ লগে লগে ইজতেমাস্থলী আছে। গতিকে তেওঁলোকৰ সুচল ব্যৱস্থাৰ কাৰণে আজি আমি যোৱাকালি যিবিলাক ৰুট মেপ আছিল, আগৰ ৰুট মেপখিনি সলনি কৰি ৰাতিপুৱা আমি এইটো সিদ্ধান্ত লৈছোঁ, যাতে কোনো ৰাইজৰ অসুবিধা নহয়, বিনা দ্বিধাই তেওঁলোকে আহি ইজতেমাস্থলীত প্ৰৱেশ কৰিব পাৰিব। আৰু ইতিমধ্যে দেখা গৈছে আমাৰ মানুহ আহি উপস্থিত হৈছেহি। গতিকে সকলোকেই এই অনুষ্ঠানত, আখিৰি দোৱা অনুষ্ঠানত বা আজিৰ এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে আহ্বান জনাইছোঁ। আজি দ্বিতীয়টো দিনত যথেষ্ট মানুহৰ সমাগম দেখা গৈছে আমাৰ এইখন অনুষ্ঠানত। যোৱাকালি যদি অলপ কম মানুহ আছিলে, যোৱাকালি ৰাতি আৰু আজি ৰাতিপুৱা যথেষ্ট মানুহ আমাৰ এই পেণ্ডেলৰ তলত আহি পেলাই সমাগম হৈছে। লগতে যিকেইটা খিত্তা বনোৱা হৈছিলে, খিত্তা বৰ্তমান আমাৰ ফুল হৈ আছে। মানুহে গোটেইখিনি মানুহ তাতে মানে ৰাতি যাপন কৰিছে। আৰু এটা ভাল খবৰ, যোৱাকালি আমাৰ প্ৰায় ৰাতি 9টা মানত আহি পেলাই আমাৰ এই ইজতেমাস্থলীত উপস্থিত হৈছে 3জনমান আলহী আমাৰ ইজতেমাস্থলীত উপস্থিত হৈছে। এই 3জন হৈছে এই বহিৰাজ্যৰ বেংগলোৰৰ আকবৰ শ্বৰীফ নদভী চাহাব আৰু আমাৰ হাছান শ্বৰীফ নদভী চাহাব আৰু ৰফিক আহমেদ চাহাব। এই 3জন আহি পেলাই আমাৰ ইজতেমাস্থলীত বৰ্তমান আছে এওঁলোক। আৰু এতিয়া এই বৰ্তমান ৰফিক আহমেদ শ্বৰীফে বয়ান দি আছে। যথেষ্ট মানুহৰ সমাগম দেখা গৈছে আৰু সকলো ৰাইজক এটাই অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোক আহক, ইজতেমাস্থলীলৈ আহক আৰু ইহকাল আৰু পৰকালৰ নেক নাম হাচিল কৰক।